নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই পৱন বৰদলৈ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগত জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, পিয়াৰো ইণ্টাৰভিউ দি আহিলোঁ। এতিয়া আকৌ ফিল্ডত ৰানিং কৰিবলৈ আহিছোঁ। ফিজিকেল ফিট হৈ থাকিব লাগিব যিহেতু। বহুতো বন্ধু বান্ধৱীয়ে মোক কমেণ্ট কৰি জনাইছে যে ৰানিঙৰ কিছুমান টিপছ দিবলৈ। এতিয়া মই ৰানিঙৰ কি টিপছ দিম, মই নিজে ৰানিং কৰিব নাজানো। যেনে 13 মিনিটত কোৱালিফাই হৈছোঁহে। আৰু লং জাম্পৰ টিপছ দিব দিয়ে। লং জাম্পৰ টিপছটো কি দিম, নিজেই লং জাম্প এতিয়ালৈকে এক্সেলেণ্ট মাৰিব পৰা নাই। গতিকে কিবা এটা কামত যদি আপুনি ছাকচেছ হ'বলৈ হয়, মানে ভালকৈ যদি পাৰফৰ্মেঞ্চ দিব পাৰে, তেতিয়াহে আপোনাৰ টিপছ দিবলৈ ভাল হয়। গতিকে সেই ক্ষেত্ৰত মই টিপছ দিব নোৱাৰিম আপোনালোকক, তথাপিও চেষ্টা কৰিম। আমাৰ গ্ৰাউণ্ডতে ভাল ভাল ল'ৰা কেইজনমান আছে বা আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ কোচ এজনো আছে, তেওঁৰ পৰা আপোনালোকক টিপছ দিবলৈ চেষ্টা কৰিম। এতিয়া কথা হ'ল, ৰানিঙৰ টিপছটো দিব নোৱাৰোঁ, কিন্তু কিছু ক্ষেত্ৰত কিছুমান বন্ধু কেইজনমান কমেণ্ট কৰিছে যে কোন সময়ত ৰানিং কৰিলে বেছি ভাল হয়। এতিয়া মানে যিহেতু ঠাণ্ডা বতৰ, কুঁৱলী পৰি থাকে, নিয়ৰ পৰি থাকে, এনেকুৱা হয়। বহুতৰ ৰিপৰ্টিং টাইম থাকে আপোনাৰ 7টা বজাৰ পৰা 10টামান বজালৈকে ৰিপৰ্টিং টাইম থাকে। বহুতো বন্ধু বান্ধৱী যিসকলে ABUত আপোনাৰ ৰানিং কৰিছে, তেওঁলোকেতো গম পায় যে ৰিপৰ্টিং টাইপৰ কোনো মানে ভেলু নাইকিয়া নিচিনা। যোনে আগত যায় তেওঁলোকে ফাৰ্ষ্টত ৰানিং কৰিব পাৰে। এতিয়া কথা হ'ল, যিসকলে APRত প্ৰথমবাৰৰ বাবে ইণ্টাৰভিউ দিছে তেওঁলোকেতো নাজানে এই কথাটো। ইয়াতে আপোনালোকে কোন সময়ত ৰানিং কৰিলে বেছি আপোনালোকৰ সুবিধা হ'ব। চাওক, আপোনালোকে যদিহে প্ৰথম গ্ৰুপত ৰানিং কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে অলপ সোনকালে যাব। ৰিপৰ্টিং টাইমতকৈ ৰিপৰ্টিং টাইম যদিও 8টা 9টাত আছে, অলপ সোনকালে যাবগৈ। আৰু যদি ভাবিছে অকণমান দেৰিকৈ ৰানিং কৰিম বুলি পেলাই, তেতিয়া দেৰিকৈ গ'লেও কথা নাই। এতিয়া কোন সময়ত ৰানিং কৰিলে আপোনাৰ বেছি ভাল হয়, কাৰণ এতিয়া যিহেতু কুঁৱলীটো পৰি থাকে, বায়ুটো ডাঠ হৈ থাকে, জলবায়ুটো। আপোনালোকে যদিহে মানে 9:30 আৰু 10:30মান বজাৰ ভিতৰত যদি ৰানিং কৰিবলৈ মানে পায়, সেইখিনি সময় বিৰাট বেষ্ট টাইম হয়। কাৰণ ৰাতিপুৱা ভাগত প্ৰায় 8টামান বজাত ৰানিং কৰা ষ্টাৰ্ট কৰাই দিয়ে প্ৰথম গ্ৰুপটো। সেইখিনি সময়ত আপোনাৰ কি হয়, কুঁৱলী পৰি থাকে, জলবায়ুটো ডাঠ হৈ থাকে। তাৰ ফলত কি হয়, যেতিয়া আমি ৰানিং কৰোঁ, আমাৰ উশাহ নিশাহত অলপ সমস্যাত ভুগিবলগীয়া হয়। আৰু চৰ্দিটো হৈ থাকেই। উশাহ নিশাহত যদি আপোনালোকে ভালকৈ উশাহ ল'ব নোৱাৰে বা নিশাহ এৰিব নোৱাৰে, তেতিয়া কি হয়, আপোনালোকৰ ফেফনিটো বেছি আহিব। আপোনাৰ উশাহ নিশাহত যেতিয়া কষ্ট হ'ব, তেতিয়া আপোনালোকে অক্সিজেন যেতিয়া আপোনালোকৰ দেহলৈ কম যাব বা ওলাওঁতে যেতিয়া কষ্ট হ'ব, তেতিয়া আপোনাৰ ভাগৰটো বেছিকৈ লাগিব। যদিও দৌৰিব পাৰে, কিন্তু আপোনালোকে ভাগৰটো অনুভৱ হ'ব। সেই ক্ষেত্ৰত আপোনালোকে পৰাপক্ষত যেতিয়া ৰ'দ ওলাব, সেইখিনি সময়ত ৰানিং কৰিলে বেছি ভাল। আৰু এইখিনিতে আৰু এটা ভুল কৈ দিওঁ আপোনালোকৰ। বহুতো বন্ধু বান্ধৱীয়ে কি কৰে, প্ৰথমত ৰানিং কৰিব যাওঁ বুলি পেলাই সোনকালে গুচি যায়, কিন্তু কি হয়, শেষত লাইন লওঁতে শেষৰ পৰ্যায়লৈ আহি যায়। এতিয়া যদিহে আপুনি 6টা বজাত লাইন লৈ পেলাই আপোনাৰ যদি ৰানিং কৰোঁতে যদি আপোনাৰ 12টা 1টা বাজেগৈ, তেতিয়াতো আপোনাৰ প্ৰথমত যোৱা একো লাভেই নহ'ল। কথাটো বুজিব পাইছেনে? যদি আপুনি 6টা বজাত লাইন লৈ পেলাই যদি আপুনি 12টা বজাত বা শেষত গ্ৰুপত ধৰি লওক ৰানিং কৰিছে, তেতিয়া আপোনাৰ একদম ভাল নহ'ব। কাৰণ সেইখিনি সময়লৈ আপোনাৰ ভোক লাগিব, মানে খাবলৈও মন নাযাব। সেই ক্ষেত্ৰত ধৰি লওক আপুনি এনেকুৱা এটা কৰিব পাৰে যে আপুনি যদি পিছলৈ ৰানিং কৰিম বুলি ভাবে লাষ্টলৈ, তেতিয়াহ'লে আপুনি দেৰিকৈ যাব। যদিও আপোনাৰ 7টা ৰিপৰ্টিং টাইম, আপুনি অলপ দেৰিকৈ যাব। দেৰিকৈ গৈ পেলাই ৰানিং কৰিব, তেতিয়া ঘৰত খাই বৈ ধুনীয়াকৈ যাব, ৰানিং কৰিব পাব। আপুনি যদি ধৰি লওক ঘৰত কিবা এটা খাই যায়, আপুনি যদি সদায় ফিল্ডত আপুনি 11টামান বজাত ৰানিং কৰি থাকে, তেতিয়া আপুনি ধুনীয়াকৈ ভাত চাত কিবা এটা খাই ল'ব, পেট ভৰা বস্তু এটা। মানে 3 ঘণ্টামানতো আপুনি ভাতকেইটা খাই দিলে আপোনাৰ হেৰি হৈ যায়, হজম হৈ যায়। সেই বুলি পেলাই একালৈ ভাত খাব নালাগে বাৰু, কেইটামান ভাতকেইটামান খাই গৈ আপুনি 11টা 12টামান বজাত ৰানিং কৰি দিয়ক, অকণমান দেৰিকৈ গৈ। গতিকে তেনেকৈ হ'লে বেছি সুবিধা হ'ব। আৰু এটা কথা, বহুতৰ ঠাণ্ডা বতৰ, চৰ্দি হৈ থাকে। সেইখিনিতে মোৰ ক্ষেত্ৰত মই যিখিনি এপ্লাই কৰিছোঁ, সেইখিনিহে আপোনালোকক দিছোঁ, যাতে আপোনালোকৰ সুবিধা হয়। বহুতে মানে সেই বস্তুটো নকৰে, আৰু কিছুমানে কৰে বাৰু। আপোনালোকে যদি পাৰে এটা হেৰি লৈ ল'ব, এই অট্ৰিভিন যিটো স্প্ৰে হয় মানে নাকত লগোৱা, সেইটো লৈ ল'ব। কাৰণ এইখিনি সময়ত বিৰাটেই চৰ্দি হৈ থাকে আমাৰ। অট্ৰিভিন এটা লৈ পেলাই আগদিনাখন আপুনি ৰাতি শুওঁতে আপুনি অট্ৰিভিন মাৰি পেলাই শুলে, আকৌ পিছদিনাখন আপুনি ৰাতিপুৱা যাওঁতে ৰানিং কৰিব যোৱাৰ আগমুহূৰ্তত আপুনি অট্ৰিভিনটো লগাই ল'লে, তেতিয়া আপোনাৰ কি হ'ব, নাকটো তেতিয়া চাফা হৈ থাকিব। চাফা হৈ থাকোঁতে আমি উশাহ নিশাহত আপোনাৰ নাকটোৱে উশাহ নিশাহ ল'বলৈ ভাল পাব, মানে ভাল হ'ব। আৰু আপুনি যেতিয়া ৰানিং কৰিব নিব, যেতিয়া গ্ৰুপত আপোনাৰ বহাই ৰাখিব, সেইখিনি অৱস্থাত আপুনি কি কৰিব, অট্ৰিভিনটো অলপ লগাই ল'ব। লগাই লোৱাৰ পিছত আপোনাৰ কি হয়, নাকটো যেতিয়া আপোনাৰ চাফা হৈ থাকিব, আপুনি উশাহ ল'বলৈ সুবিধা হ'ব। তাৰ ফলত আপুনি কি হ'ব, যেতিয়া ৰানিং কৰিব,
সেই উশাহ নিশাহ যেতিয়া আপুনি ভালকৈ ল'ব পাৰিব তেতিয়া আপোনাৰ ভাগৰটো কমিব গতিকে এইখিনি টিপছে মই ক'ব বিচাৰিছোঁ আৰু বিশেষকৈ ৰানিং কেনেকৈ ইম্প্ৰুভ কৰিব পাৰে সেইখিনি টিপছ মই দিব নোৱাৰিম আপোনালোকক মই তথাপিও দিবলৈ চেষ্টা কৰিম আমাৰ ফিল্ডতে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ কোচ এজন আছে উৎপল বৰদলৈ বুলি কয় তেখেতৰ লগত খুব সোনকালে এটা সাক্ষাৎকাৰ ল'ম তেখেতে আপোনালোকক জনাব কেনেকৈ কি হয় ৰানিঙৰ কেনেকৈ ইম্প্ৰুভ কৰিব পাৰে আৰু লং জাম্পৰো ঠিক তেনেকৈ এটা ইণ্টাৰভিউ ল'বলৈ তেওঁৰ লগত চেষ্টা কৰিম গতিকে কথাখিনি ইমানেই আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে মই কি ক'ব বিচাৰিছোঁ আপোনালোকৰ সুবিধা হওক বুলি কথাখিনি মই জনালোঁ মূল কথা এইটোৱে যে আপোনালোকে সোনকালে গৈ পেলাই প্ৰথম পৰ্যায়ত 8টামান বজাত ৰানিং কৰিলে যদিহে ৰানিং কৰিবলৈ ভাল পায় তেতিয়াহ'লে ৰানিং কৰক যদিহে মানে অসুবিধা হয় তেতিয়াহ'লে 9:30 10:30 মানৰ ভিতৰত ছেকেণ্ড থাৰ্ড গ্ৰুপত ৰানিং কৰিলে বেছি সুবিধা হয় আৰু অট্ৰিভিন এটা লৈ ল'ব ৰানিং কৰাৰ আগতে নাকত মাৰি ল'ব নাকটো চফা হ'ব তেতিয়া উশাহ নিশাহত সুবিধা হ'ব প্ৰথমত ৰানিং কৰোঁতে মানে 8টামান বজাত ৰানিং কৰিলে বায়ুটো ডাঠ হৈ থাকেতো উকলি পৰি থাকে তেতিয়া মানে উশাহটো লোৱাত অলপ প্ৰব্লেম হয় গতিকে ইমানেই যাৰ প্ৰব্লেম নাই তেওঁলোকে সোনকালে ৰানিং কৰিব পাৰে আৰু ইণ্টাৰভিউ ধৰি লওক আপোনাৰ ৰিপৰ্ট ইণ্টাৰভিউ চোৱা নাই এতিয়া কথা হ'ল APRO কোনখন ডিষ্ট্ৰিক্টে কিমান পাছ কৰিছে সেইটো মোক জনাব দিছে বহুতো বন্ধু বান্ধৱীয়ে কৈছে কমেণ্ট কৰিবলৈ কিন্তু এই ক্ষেত্ৰত সকলো ডাটা আমাৰ হাতত নাথাকে মই কেৱল মাত্ৰ নগাঁও ডিষ্ট্ৰিক্টৰ ডাটাটোহে দিব পাৰোঁ আপোনালোকক পৰাপক্ষত আপোনালোকক মৰিগাঁও ডিষ্ট্ৰিক্টৰ ডাটাটো দিব পাৰোঁ কাৰণ মৰিগাঁও আমাৰ পৰা ওচৰত হয় মৰিগাঁও ডিষ্ট্ৰিক্টৰ ৰানিঙো মই চাবলৈ যাওঁ সেইকাৰণে মৰিগাঁও ডিষ্ট্ৰিক্টৰ ডাটাটো দিয়াত অলপ মানে সফল হওঁ বাকী ক্ষেত্ৰত বেলেগ ডিষ্ট্ৰিক্টৰ ডাটাবিলাক দিয়াত অলপ মানে দিগদাৰ হয় কাৰণ মোৰ ধৰি লওক তেনেকুৱা বন্ধুবৰ্গও নাই যে বেলেগ ডিষ্ট্ৰিক্টত যে আপোনালোকৰ ডাটাবিলাক কালেক্ট কৰি পেলাই দিয়া কাৰণ বিষয়াসকলৰ পৰা আমিতো ডাটা ল'ব নোৱাৰোঁ আমি ডাটা লওঁ কেৱল ধৰি লওক ইণ্টাৰভিউ দিয়া সেইদিনাখনৰ কিমানজন পাছ কৰিলে কোনোবা যদি মোৰ বন্ধুৱে ইণ্টাৰভিউ দিবলৈ গৈছে তেওঁৰ পৰা জানি পেলাইহে আপোনালোকৰ কথাখিনি কওঁ গতিকে ইমানেই আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে মই কি ক'বলৈ গৈছিলোঁ যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই ধন্যবাদ জয় হিন্দ